পার্টি আমি খেলিমই, আমি জিকিমই, আমি অ্যাবসলিউট মেজরিটি আমি পাম। হেলিকপ্টার লাগে দরকার নাই, এতিয়া গাড়ী আছে গাড়ী দি যাম দেই। কমেও 25, কমেও 25টা আমি পাবই, 25টাৰ তলত নাপায় দেই। ধন নাই এতিয়া, কোনো ৰকম কষ্ট কৰি পাৰ্টি কৰি আছে, কৰ্মীসকলে কষ্ট কৰি পেলাই কাম কৰি আছে। সেইটোৱে ধন নাই। আমাৰ বিপেফ দলৰ কোনো কৰ্মী বা কোনো MCLA বা MLA সকলৰ লগত একদম ধন নাই। আমি বিচাৰি আছোঁ কোনোবা দাহাৰ দিয়ে নেকি, কোনোবা লোন দিয়ে নেকি, এইটো আমি বিচাৰি আছোঁ। কোনোবা যদি আমাক লোন দিব ইচ্ছা হয় দিব পাৰে, কোনোবা যদি ধাৰ হিচাপে দিব পাৰে, বাছ এইটো। আমিও শুনিছোঁ, আপোনালোকেও শুনি আছে নিশ্চয়। মই নাজানো আজিলৈকে, কিন্তু কোনো দলত যোৱাটো মই দেখিবলৈ পোৱা নাই, এইটো মই ক'ব নোৱাৰোঁ আজিৰ দিনত। আবেদনৰ ক্ষেত্ৰত নামত তাৰমানে যিসকলে আজিৰ দিনত এক্সিষ্টিং MCLA হৈ আছে, এক্সিষ্টিং MCLA সকলে কোনো এপ্লিকেশ্যন দিব নালাগে। সিহঁতে এক্সিষ্টিং হিচাপে টিকেট পাবই। যিমান আছে এক্সিষ্টিং MCLA সকলে নতুনকৈ আবেদন দিব লগা প্ৰশ্ন নাহে। কিন্তু যিখিনি খালী আছে, যেনেবা আমাৰ লগত এতিয়া 10জন MCLA আছে, 10জনক মোক লৈ পেলাই 10জনে এপ্লিকেশ্যন দিব নালাগে, কথা সেইটোৱে। আৰু বাকী সমষ্টিবিলাকক এপ্লিকেশ্যন দিব লাগিব। এই ধনটো ঘূৰাই নাপাব, ধনটো কেনেকৈ ঘূৰাই পাব? যোনে এপ্লিকেশ্যন দিব এইটো আমাৰ পাৰ্টি একাউণ্টত সোমাব, 2 লাখ ট্ৰাপ, সেইটোৱে দেই। আমাৰ MA MSc BA হিচাপ নাই আজিৰ দিনত। প্ৰত্যেক গাঁৱে গাঁৱে MA MSc পাছ হৈ পেলাই থকা, BA পাছ হৈ পেলাই থকা, এনেকুৱা বহুত ল'ৰা ছোৱালী আছে। সিহঁতৰ কাৰণেও আমি কিবা এটা কাম কৰি দিব পাৰে নেকি, এই বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে নেকি, কিবা একটা মানে মিনিমাম হ'লেও সমাধান কৰি দিব পাৰে নেকি। ইয়াৰ কাৰণে আমি 100 crore চিন্তা কৰিছোঁ। বছৰত 100 কোটি আমি ব্যৱহাৰ কৰিম এই যুৱক যুৱতীসকলৰ কাৰণে, বেকাৰ সমস্যাটো অলপ হ'লেও যাতে আমি সমাধান কৰি দিব পাৰিম, তাৰ কাৰণে এইবিলাক প্ৰজেক্ট আমাৰ আছে। আৰু এডুকেশ্যন ছেক্টৰত আমি কৈছোঁ ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ আমি বনাম, আৰু শালবাৰীত আমি কিংবা একটা কলেজত মানে MLAকে আপগ্ৰেড কৰি পেলাই কৰিব পৰা সুবিধা দিম। মৎস্যপুৰতো কৰিম, তামোলপুৰতো কৰিম, মুঠতে একটা সাব ডিভিজন বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰবিলাকত এই সুবিধাটো আমি কৰি দিম।